ইয়াৰ বয়স হৈছে 7 বছৰ আৰু ইয়াৰ ৰানিংটো আপোনালোকে চালে ইয়াৰ প্ৰাইস ৰখা হৈছে ট্ৰান্সফাৰ। হেল্ল গাইস, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো বন্ধুসকল, মোৰ পিছফালে যিখন আজি বাইক দেখিছে টিভিএছ ষ্টাৰ সিটি প্লাছৰ বাইক, এইখন বাইক আজি বিক্ৰীৰ কাৰণে আগুৱাই আনিছো। তো এই বাইকখনৰ প্ৰাইস কোৱাৰ আগত মই বাইকখনৰ এসেসৰিজ বিলাক আগতে ভিডিঅ'ৰ জৰিয়তে দেখাব বিচাৰো। প্ৰথমতে আমি বাইকৰ এসেসৰিজ বিলাক চাম। তো বন্ধুসকল, এয়া হৈছে টিভিএছ ষ্টাৰ সিটি প্লাছ। বাইকখনৰ নাম মই দেখাই দিছো, ব্লেক কালাৰৰ, ব্লেক এণ্ড হোৱাইট কালাৰৰ। প্ৰথমতে ফ্ৰণ্টৰ পৰা মই দেখাই দিছো। ফ্ৰণ্টৰ যি টায়াৰ আপুনি দেখা পাইছে, গ্ৰিপ একদম ওকে আছে। এইটো যিটো টায়াৰ দেখা পাইছে ফ্ৰণ্টৰ, ফ্ৰণ্ট টায়াৰটো নতুন লগোৱা হৈছে, বেছি দিন চলিও হোৱা নাই, ৰানিং বেছি হোৱা নাই। আৰু টায়াৰটো হৈছে টিউবলেছ টায়াৰ আৰু গাড়ীখন হৈছে BS4ৰ। বন্ধুসকল, BS4ৰ গাড়ী। আৰু ইয়াত ইঞ্জিনটো দেখা পাইছে আপোনালোকে, ইঞ্জিনটো সিল ইঞ্জিন আছে, ইঞ্জিনত কোনো প্ৰব্লেম এতিয়ালৈকে হোৱা নাই। আৰু ইয়াৰ পাৰ্টছ বিলাক অৰিজিনেল আছে, যিটো কোম্পানীৰ ফালৰ পৰা আহে, সেই কোম্পানীৰ ফালৰ পৰা অহাই সব বস্তুবিলাক ইয়াত দেখা পাব, একো চেঞ্জ কৰা হোৱা নাই। বাকি এই গাড়ীখন হৈছে BS4ৰ 110 সিসিৰ বাইক হয়। বাকি পিছ চাকাৰ যিটো টায়াৰ দেখা পাইছে অলপ ক্ষয় হৈছে, হলেও গ্ৰিপ আছে, গ্ৰিপ ইমান যোৱা নাই। এয়া চাওক, গ্ৰিপৰ কণ্ডিশ্যন আপোনালোকে চালে গম পাই যাব পাৰে। বাকি বেক সাইডৰ পৰা দেখাই দিছো, এনেকৈ দেখি ইয়াৰ কালাৰ যোনটো অৰিজিনেল কালাৰ, অৰিজিনেল প্ৰিন্টত আছে। ইয়াৰ কোনো ধৰণৰ ইয়াত কালাৰ কৰা হোৱা নাই আছে। এতিয়া মই স্টাৰ্ট কৰি দেখাই দি আছো আৰু কিমান কিলোমিটাৰ চলিছে এই বাইকখন। একদম জেনুইনত হৈ আছে, ডিলাৰৰ দৰে কোনো মিটাৰ কাটা বেক কৰা নাই বা মিটাৰ চেঞ্জ কৰা নাই, জেনুইন ইমান চলিছে। 56,000ৰ চলিছে আৰু ইয়াৰ যোন সেলফ স্টাৰ্ট ওকে হৈ আছে। তো বন্ধুসকল, একে সেলফতে স্টাৰ্ট কৰি দি আছো। ইয়ে চাওক, ইয়ে চাওক, স্টাৰ্ট কৰাৰ লগে লগে, চাবি অন কৰাৰ লগে লগে ইয়াত লাইট লগোৱা আছে। আৰু এইবিলাক যে দেখা পাইছে, এইবিলাক সকলো ৰেডিয়াম হয়। ফ্ৰণ্টত এইবিলাক টেপ লগোৱা যে দেখা আছে, এইটো ৰেডিয়াম হয়। তো ফ্ৰেণ্ডছ, ইণ্ডিকেটাৰ মই দেখাই লৈছো। প্ৰথমতে সাইড হৈ যোৱাচোন, অলপ জ্বলিব দিয়া। ইয়ে চাওক, বেক ইণ্ডিকেটাৰ দুটাই ওকে আছে। এতিয়া সিফালৰ ইণ্ডিকেটাৰটো জ্বলাই দিয়া। তো বন্ধুসকল, এই চাওক ইণ্ডিকেটাৰ, আৰু ইণ্ডিকেটাৰৰ যোনটো সিগনেল, এইটো সিগনেল ইয়াত দেখা পাই যাব। আৰু ইফালৰ ইণ্ডিকেটাৰ আৰামছে জ্বলি আছে, চাওক। আৰু লগতে ইয়াৰ যোনটো বেক লাইট দিয়া আছে, লাইট মানে এইটো পাৰ্চনেলি লগোৱা আছে। এয়া চাব পাৰিছে, পাৰ্চনেলি লাইট লগোৱা আছে দুই সাইডে। তো বন্ধুসকল, এয়া চাওক, আৰু বেক লাইট আৰামছে ওকে আছে, সব ওকে আছে। তো বন্ধুসকল, আৰু এটা বস্তু চোৱা বহুতেই জৰুৰী। এয়া মই স্টাৰ্ট দিলো, ৰেষ্ট দি দিয়াচোন। ৰেষ্ট দিয়াৰ লগত যদি ইয়াৰ পৰা ধোঁৱা ওলাই, তেতিয়াহ'লে ইঞ্জিনটো বেয়া বুলি ক'ব পাৰি। আৰু যদি ধোঁৱা নোলায়, তেতিয়া আমি ভাল বুলি ক'ব পাৰিম। স্টাৰ্ট দে, ৰেষ্ট দে, ৰেষ্ট দে। আৰু ৰেষ্ট দে, ৰেষ্ট দে, ৰেষ্ট দে। ঠিক আছে, ইয়ে চাওক বন্ধুসকল, ৰেষ্ট দিয়াৰ পিছতো ইয়াৰ পৰা কোনো ধৰণৰ ধোঁৱা চোৱা ওলোৱা নাই, মানে ইয়াৰ ব্লক স্লক ওকে হৈ আছে। তো বন্ধুসকল, এই বাইকখনৰ বয়স হৈছে 2017 লাষ্টৰ, মানে 2018ৰে বাইক বুলি ক'ব পাৰি। ইয়াৰ বয়স হৈছে 7 বছৰ আৰু ইয়াৰ ৰানিংটো আপোনালোকে চালে ইয়াৰ প্ৰাইস ৰখা হৈছে ট্ৰান্সফাৰ সহ। ইয়াৰ বাইকৰ প্ৰাইস ট্ৰান্সফাৰ সহ ৰখা হৈছে 45,000। যদি কোনোবা বিচাৰে আৰু কিমান দূৰৰ ভিতৰৰ পৰা মোক কণ্টেক্ট কৰিব পাৰে, সেইটো মই কৈ দি আছো, কাৰণ বেছি দূৰৰ পৰা কণ্টেক্ট কৰিতো লাভ নাই। মই পূবফালে গহপুৰলৈকে দিব পাৰিম। গহপুৰৰ পৰা যদি কোনোবা আহে, তো মই ট্ৰান্সফাৰ কৰি দিম। আৰু লগত ইফালে জামুগুৰি, বিশ্বনাথ চাৰিআলি টু জামুগুৰি, ইফালৰ পৰা যদি আহে, ইমান এলেকাৰ ভিতৰত যদি কোনোবাই ল'ব বিচাৰে 45,000ৰ ভিতৰত, ট্ৰান্সফাৰ মই নিজে কৰি দিম। যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে, ডেছক্ৰিপশ্যন বক্সত মোৰ নাম্বাৰ দিয়া থাকিব, তাত গৈ কল কৰিলে হ'ল। যদি বাইকৰ কাৰণে কোনোবা ইণ্টাৰেষ্টেড আছে, নহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিলে মই লগে লগে ৰিপ্লাই কৰি দিম। তো আজিলৈকে টাটা, বাই বাই।